হেৰি হৈ আছিলে পেট পেটাই বোলো আপুনি 4বাৰ পঢ়ি পানি যেতিয়া আপুনি বিচাৰি নাপালে একদম লগে লগে লিখাব এনেই মই এতিয়া আপোনাক মানে কৈ দিলে কাৰণ আপুনি আপোনাৰ প্ৰশ্নটোত হেৰি হয় আপুনি গীতাত কৃষ্ণই অৰ্জুনক এটা কথা কৈছিলে যে তদবিন্ধি ফণি পাতে ন পৰিপ্ৰশ্ন নছেৱা সেই অৰ্জুন তুমি জ্ঞানীজনৰ ওচৰত অলপমান ব্যৱধানত থাকি খুব বিনম্ৰভাৱে প্ৰশ্ন কৰিবা তেতিয়া জ্ঞানীজনে তোমাক উত্তৰ দিব কিন্তু আপোনাৰ সেইটো নহ'ল সেইকাৰণে আপোনাৰ প্ৰশ্নটো যথাযোগ্যভাৱে আপুনি মোক মানে হেৰি কৰা নাই সেইকাৰণে 4 দিন সময় দিছোঁ নহ'লে মই কৈ দিব পাৰিলোঁ কিন্তু এতিয়া নকওঁ আপুনি শুদ্ধ হৈ আহক আৰু হয়তো তেওঁ কপট ভাবো আহিব পাৰে অহংকাৰটো আহিব পাৰে পৰীক্ষা কৰিব নাপায় পৰীক্ষা কৰিব নাপায় আপুনি একো নাজানো সেই জানো পৰীক্ষা কৰিব নজনাজনকো পৰীক্ষা কৰিব দৰকাৰ নাই জনাজনে আৰু নাজানিলে এতিয়া সত্যটো ক'ব এই মই সত্যটো নাজানো জনাজনে জনাখিনি কিন্তু অসুপতে হ'ব জনা কথাখিনি তাক ভোগ কৰিব ভুল ব্যাখ্যা কেতিয়াও নহয় আৰু ভুল ব্যাখ্যা হ'লে তেওঁ কৈ দিব লাগে মই এইটো নাজানো দেই মই এইটো সেইটোৱে হ'ল সেইমতে বিজ্ঞানত ব্যাখ্যা কৰিব সেইদিনাখন মানুহে মিছা এটা কথা যে কৈ দিয়ে আৰু ব্যাখ্যা কৰি এখন ব্যাখ্যা কৰি কিছুমান মানুহে আক্ৰমণ কৰিছে আক্ৰমণাত্মক নিৰপেক্ষভাৱে হ'ব পাৰে আমাৰ মানে পন্থাত হয়তো তেওঁলোকে নহ'ব পাৰে ঈশ্বৰক মানে যি যেনেকৈ হয় সিহঁতে পাব কিন্তু তেওঁলোকৰ হেৰিটো আমি বেয়া নিন্দা কৰিব নাপায় এইখিনি এনেকুৱা মানে বামুণ বিষয়ে আপুনি নিন্দা কৰিবলৈ আৰম্ভ কৰি লৈ তোমাৰ সৎ বক্তব্য সেইখিনি যে বক্তব্য তেখেতসকলে হয় নলয় সেইটো কথা চালিজাই চাব বোলে কথাখিনি হয় দেই ভাল লাগিব ভাল লাগিব মনপুত হৈছে বোলে মনপুত নহয় জবৰদস্তি ল'ব লাগিব বুলি কথা নাই জবৰদস্তি ক'লে সেইজনৰ কথাবিলাক চিৰ সত্য হ'ব তাৰ কোনো মানে নহ'বও পাৰে তেনেকুৱা কথাখিনি হয়নে নহয় সেইকাৰণে সত্য বহুত বিস্তৰ অধ্যয়ন কৰা মানুহখিনি কমটি অধ্যয়ন কৰা নহ'ব নোৱাৰে কাৰণ তাত বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিব যথেষ্ট কৰিব চব উত্তৰ দিব আনকি এনেকুৱা প্ৰশ্ন যে বাইবেলৰ প্ৰশ্ন সুধি দিয়া মানুহ সুধিব এতিয়া তেওঁ বাইবেলখনো পঢ়ি থাকে মইতো চব পঢ়িছোঁ আমি চব খ্ৰীষ্টান বাইবেলখনো আছে কোৰাণখনো আছে চব আছে বুদ্ধ লিখিতকো তাওবাদৰ যিখন সুচিন বুলি কয় সেইখনো হেৰিয়াত বুদ্ধ ধৰ্ম মোক নাছিলে উদযাপন শুনিলে এতিয়া ভুল স্বৰ্গবাদ হ'ব কি কনফেছ কৰিলে কি ধৰ্ম ল'লে ধৰ্ম ঠিক আছে শুনক এজনক ক'লোঁ মই 4টা প্ৰশ্ন তালৈ আগবঢ়াই দিছোঁ এতিয়াই বোলো প্ৰথম বুদ্ধ ধৰ্ম কেন্দ্ৰ বিহাৰৰ নালন্দা বিশ্ববিদ্যালয় অতিব নালন্দা বিশ্ববিদ্যালয়ত য'ততে এটা পালি ভাষাত মানে এটা বাণী আছে সেইটো কি হৈ ক'ব লাগিব তাৰপিছত বুদ্ধ ধৰ্ম 24 তত্ত্ব 4 সত্য আৰু অষ্টমাৰ্গ সেইকেইটা সি খুব ভালকৈ ব্যাখ্যা কৰি দিব লাগিব মই তাক প্ৰশ্ন কৰিম মোক মানে ক'বলৈ ক'ব তাত আহিব তাৰপিছত হেৰিয়ে বুদ্ধ ধৰ্ম যেতিয়া সিংহলত অশোকৰ পুতেক মহেন্দ্ৰ সংঘমিত্ৰাই যেতিয়া অশোক তাত মানে ধ্বংস কৰা গ'লে কোনখন কিতাপ লৈ গৈছিলে যিখন কিতাপ তালৈ লৈ গৈছিলে পালি কিতাপ এখনৰ নামটো এইকেইটা এই 4টা প্ৰশ্ন মই দি দিছোঁ তাক কৈ দিয়াকৈ কিন্তু সেইকেইটা প্ৰশ্ন প্ৰস্তুত কৰি আহি পিনি মোৰ লগত তৰ্ক নাহিলে সেইদিনা পলা লাগিব এইটো
সেইকেইটা সি বুদ্ধি চলিব নোৱাৰে সেইকেইটা তাৰমানে সেই যিখন পালি হেৰি কাৰণ মোৰ এই সংস্কৃত জনা মোৰ কাৰণে পালি আকৌ একদম উজু সংস্কৃততকৈ পালিটো উজু অষ্ট ধাতু বুলি কয় সেইকেইটা যিখন মানে হেৰিয়ে লৈ গৈছে সংঘমিত্ৰাৰ মহেন্দ্ৰই সেইখন তাৰপিছত সেই যিটো বাণী লিখা আছিলে সেইটো হ'লে অকুদ্দেন ক্ষুদ্ৰং ঋণে সত্যেন অসত্যং ঋণে ঋণে কৰত্বং দানে সেই লিখা সেইকেইটা সেইটো দেখি নাজানে মৰিলেও নাজানে সি তেতিয়া সেইটো এটা সম্ভৱ নহয় আৰু অষ্ট মাৰ্গ সি তেতিয়া মোক ভালকৈ ব্যাখ্যা কৰিব নোৱাৰে 24 ক্ষেত্ৰ বুদ্ধ ধৰ্ম সি নোৱাৰে 4 মহাসত্য সি নোৱাৰে শুনিছোঁ তোমাৰ কথা এতিয়া ক'লে তাৰপৰা মোৰ হেৰি কোনে গ'ল বুদ্ধিজন কোন একেলগে খাম সেই তেহঁতি আহিলে লগ পাই কৈছোঁ আপোনাক ভালেই লাগিছে কি বস্তু নিৰামিষ আছে নে কি আছে মই অন্নটো নলওঁ মই অন্ন নলওঁ হয় হয় অন্য কাৰণ নহয় কোনে সিজাইছে কোনে নাই সিজাই সেইটো নহয় তাৰমানে মোৰ নিজৰ ভাত খালে মোৰ গেছৰ প্ৰব্লেম হ'ব সেইকাৰণে হ'ব আমি জলপান খাওঁ এই আছে লগত অন্ন বিচাৰ মই নকৰোঁ যি সিজাই তাই সেই দিলে খাওঁ কিন্তু এই গেছ কৰিব লাগে নালাগে ফটককৈ কওকচোন কৃষ্ণ বেয়া নহ'ব দেই কৃষ্ণ প্ৰকৃততে নালাগে নালাগে মোৰ মতে নালাগে কেলৈ কাৰণ কিবা এটা বুলিতো তেওঁ ভগৱানৰ নামটো লৈছে নামটো লৈছে আল্লাহ বুলি লগবাৰ মানে কিবা এটা বুলি লৈছে কিন্তু প্ৰকৃততে এটা কথা কয় কিন্তু দুটা বিচাৰ কৰিব লাগে এটা কিন্তু পাপী মানুহে সিজোৱা অন্ন খাব নাপায় ইভাগে শুদ্ধ ধৰ্ম মুছলমানজনে সিজোৱা খাব পাৰে তেওঁ যদি আল্লাহ বুলি কৈছে তেওঁ ভগৱানৰ নাম লৈ সিজোৱা কিন্তু পাপীয়ে সিজোৱা খাব নালাগে তেওঁ কেতিয়াও নলয় পাপী বস্তু ভগৱানে তাৰমানে আপোনাৰ মতে কথা এইটো মানে ঈশ্বৰক অৰ্পণ কৰি তুমি চবেই ব্যৱহাৰ কৰিব ঈশ্বৰ অৰ্পণ কৰি চবকে অৰ্পণ কৰিব লাগে তেতিয়াহে শুদ্ধ হ'ব ৰাপভাৱে নধৰে মানে এটা সংস্কাৰ হ'বলৈ কোনখন যুৱকক সংস্কাৰ হ'বলৈ কোনো কঠোৰ নীতিবোৰ নহয় একদম উজু কৰি তেখেতসকলক ঈশ্বৰমুখী কৰিব লাগিব এইটো নকৰিবা সেইটো মানিব পাৰে আৰু এটা কথা নহয় এতিয়া আপুনি চাওক আপোনালোকে ইমান ভাগত আপোনালোক মানে সকলোৱে ভাগৱত পাতিছে আমি ইমান গাঁওবিলাকত ভাগৱত পতা হৈছে ভাগৱতৰ আলোচনা কৰা হৈছে তথাপিও সমাজখন শুদ্ধ হোৱা নাই কি নাই হোৱা নহয় সমাজখন শুদ্ধ নাই হোৱা নহয় ইমান পাতিছে 7 দিন পাতে চিঞৰি থাকে একদম ডিঙি ফাটি যায়গৈ আপোনালোকে ইমান বুজায় তথাপিও সমাজত একো যেন বাঢ়িছে বৰঞ্চ তাৰমানে সেই যিখিনি বক্তৃতা সেই বক্তৃতাখিনি ত্ৰুটিপূৰ্ণ হৈছে তেওঁলোকে কোৱা কথাখিনি যদিও হৈছে আচল যুক্তিটো তাত নাই অবৈজ্ঞানিক দৃষ্টিভংগীয়ে বক্তৃতা দিয়ে সেই এটা অবৈজ্ঞানিকভাৱে ভগৱন্তক বিচাৰ আজিকালি কৰিলে নহ'ব সেই আগৰ কাহিনী মানে অন্ধবিশ্বাস সেইটো কাৰণে নতুন চাম যুৱকে মানি নলয় এতিয়া আমাৰ বেলিমখীয়া বুলি জেগাডোখৰ আছে তাত কৈছে যে আমি শংকৰ মাধৱৰ কথা পাতি থাকিলে আমাৰ এতিয়া ঘৰ কেনেকৈ চলিব এনেকৈ বুলি কৈ দিয়ে এইটো আপুনি আমি শংকৰ মাধৱৰ দিনত চলিব নোৱাৰো বুলি কৈ দিয়ে এতিয়া মই সিদিনা অৰ্থাৎ কৈছোঁ যে ভাগৱতত এটা কথা আছিলে কীৰ্তনৰ কথা আছিলে যে ধৰি প্ৰহ্লাদে দৈত্যবোধ দিব কৰিলে যে ধৰি কুমাৰৰ কালে ভাগৱতৰ ধৰ্ম কুমাৰ কালতে ভাগৱত ধৰ্ম ধৰিবলৈ কৈছিলে প্ৰহ্লাদৰ দিন এতিয়া নাই এতিয়া কুমাৰ কালত ভাগৱত আৰম্ভ কৰিলে সি খাবলৈ নাপাব কাৰণ সি কৰ্ম কৰিব কাৰণ এতিয়া কৰ্ম কৰি 100 বছৰ জীয়াই থাকিব লাগিব কৰ্মৰ মাজেদি সেই কৰ্মতে সি ভগৱানক চিনি পাব লাগিব সেইটোৱে এতিয়া বৰ্তমান ধৰ্ম কৰ্ম লাগিব কৰ্মবিহীনভাৱে এতিয়া ধৰ্ম ধৰিবলৈ গ'লে সেইটো কাৰণে কৰ্ম কথা ওলাইছে চান যুৱকে সেইকাৰণে ধৰ্মটো ধৰি হেৰি এতিয়া এটা কৰ্ম কথা যে উলিয়ালে কৰ্ম কেই প্ৰকাৰ কৰ্ম ভাগ আছে নাই কৰ্মৰ ভাগ অকণমান তাৰো 3টা ভাগ আছে সাত্বিক কৰ্ম ৰাজসিক কৰ্ম তামসিক কৰ্ম কৰ্মৰ ভাগ আছে হয় আৰু এইবিলাক চব বাছি চলিব লাগিব নহয় বহুত বাছি চলিব এতিয়া আপুনি সমাজখনত দেখিছে বিশৃংখলটো আহিছে আৰু বিশেষকৈ বেয়া হৈছে অতি মোবাইলটো
সৰু ল'ৰাটোৱে একদম এনেকুৱা এটা কাম কৰি দিব পাৰে মোবাইলটো লৈ ভাবিব নোৱাৰে আপুনি মই একচুৱেলি বয়োজ্যেষ্ঠসকল আৰু দেই আপোনাৰ 2 বছৰীয়া নাতিটোৱে যিটো কাম কৰিব মোবাইলটো লৈ যিটো কাম কৰিব মানে আপোনাৰ 100 বছৰ আপুনি মই মোবাইল সিহঁতৰ সিহঁতে সিহঁতি যেতিয়া পাইছে আমি সিমানেই পাইছোঁ কিন্তু আমি সেইটো টেকনিক নোৱাৰিলে শিকিব কিন্তু সিহঁতি সিহঁতি মাতৃগৰ্ভতে সিহঁতি মাতৃগৰ্ভত পালে মাকে জানে সেইকণতে সি পালে সেই ভিতৰলৈ আহিছোঁ দেই ঠিক আছে বাৰম্বাৰ কৈছে আপুনি গ'ল নাই বাৰু মানে ভিতৰলৈ এইজন একেবাৰে গুহিত কৃষ্ণ কৃষ্ণ লগ পাই ভাল লাগিছে দেই আহিম কথা পাতি আহক ল'ৰাটো লৈ লওক একেলগে আমি মানে লগ পাওঁ নহয় সৌভাগ্য এই ভকতক লগ পোৱাটো একদম ডাঙৰ সৌভাগ্য কৃষ্ণ কৃষ্ণ বাৰু আহিছোঁ দেই আমি আহিছোঁ লগ পাম কথা পাতি আহা আহা বেটা আহা হেৰি এই বহুত দূৰ নাই সিহঁতে মই ইয়াতে বহা চিষ্টেমটো ঠিকে আছে